ৰহা আমনিখালীত আপোনালোকক দেখাব চেষ্টা কৰি আছোঁ। ৰহা আমনিখালীত মানুহ আৰু হাতীৰ সংঘাতেৰে এয়া ভেলাঘৰ মূৰ্তি প্ৰদৰ্শনীমূলক মূৰ্তি দেখাইছে। আপোনালোকক দেখাব চেষ্টা কৰি নিৰ্মাণ যোনে কৰিছিল তেওঁৰ ওচৰলৈ গৈ আছোঁ বৰ্তমান। আপোনাৰ নামটো কৈ দিয়কচোন। হয়, মোৰ নাম ভগৱান সেনাপতি। ভগৱান সেনাপতি। যোৱা বিগত প্ৰায় 11 চনৰ পৰাই কৰি আহিছোঁ ভেলাঘৰৰ মাধ্যমত। যোৱাৰ পিছত কৰোণা হৈছে আৰু এইবাৰ হাতী মানুহৰ যিটো সংঘাত হৈছে, এটা কলগছ ৰুই মহিলাগৰাকীয়ে খাদ্য যোগান ধৰিছে হাতীক আৰু হাতীয়ে ধন্যবাদ দিছে। গতিকে আমি প্ৰত্যেকে খাদ্য ৰুব লাগে, হাতীৰ খাদ্য। তেতিয়াহ'লে মানুহৰ মাজত যিটো সংঘাত, সেই সংঘাতটো নহয়। ভোগালী বিহুৰ মাজতে সেইটো এটা বাৰ্তা দিব চেষ্টা কৰিছোঁ। ভোগালীৰ আয়োজনৰ উপলক্ষে এনেকুৱা ধৰণৰ প্ৰতিমূৰ্তি তেওঁ নিৰ্মাণ কৰিছে। গতিকে এই প্ৰতিমূৰ্তিটো কিমান টকাৰ প্ৰয়োজন হৈছে, ইয়াতে কিমানডাল বাঁহ খাইছে, আমি তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিম। প্ৰায় 80-90 হাজাৰমান টকা খৰচ হৈছে। বাঁহ, খেৰ আৰু হাজিৰা মানুহ প্ৰায় দিনে 6-7টাকৈ লাগে। আৰু ইয়াত মহিলাও আছিলে, মহিলাবিলাকে নৰা কাটিছিলে, সিহঁতক হাজিৰা দিব লগা হৈছিলে। গতিকে গোটেইটো টকাৰ ওপৰতে হৈছে। সম্পূৰ্ণ টকাৰ ওপৰত ডিমাণ্ড কৰি পিনে এওঁ এই কামখিনি কৰিছে। এওঁক আমি অশেষ ধন্যবাদ জনাইছোঁ। আৰু মোৰ মানে অলপমান পইচাও অকণমান ধাৰ ল'ব লগা হৈছিলে। সিহঁতকে মই 10 টকা ইণ্টাৰেষ্টত মইতো ভিডিঅ' ভাইৰেল হৈছে এই বাতৰিত। কাৰণ দুখ লাগিছিলে পইচাটো, অৱশ্যে পইচা নহ'লে সকলো মিছা। মানুহে কয় টকা চব নহয়, কিন্তু টকাৰ কাৰণেও কিছুমান কাম কৰিব নোৱাৰে। ভাল কাম এটা কৰিব পৰা নাই যে। গতিকে মোৰ উপলব্ধি হৈছে। মই যেতিয়া পইচা নাইকিয়া মানুহক পইচা দিব লগা হৈছিলে, তেতিয়া মই পইচা নাপাওঁ, তেতিয়া ইণ্টাৰেষ্টত মানুহৰ পৰা পইচা লৈ আনি পেলাই এই কাম কৰা মানুহখিনিক দিব লগা হৈছে। হয়, পৰা মই সকলোখিনি তথ্য ল'লোঁ আৰু এই ভেলাঘৰটো আপোনালোকক অতি সুন্দৰভাৱে দেখাব চেষ্টা কৰি আছোঁ। সকলোবোৰ চাওক কিমান সুন্দৰভাৱে এই ভেলাঘৰটো নিৰ্মাণ কৰিছে। মই আজি এই ভেলাঘৰত উপস্থিত হৈছোঁহি। শেহতীয়া কিয় হ'লেও মই এই ভেলাঘৰত উপস্থিত হৈছোঁহি। ভেলাঘৰত মই উপস্থিত হৈছোঁ, আপোনালোকক দেখাব চেষ্টা কৰি আছোঁ। ভগৱান সেনাপতিয়ে এই ভেলাঘৰটো নিৰ্মাণ কৰিলে। এই ভেলাঘৰটো নিৰ্মাণ কৰোঁতে প্ৰায় 80-90 হাজাৰ টকা খৰচা হৈছে আৰু বাঁহ আৰু খেৰৰ অতি প্ৰয়োজন হৈছে। তেওঁ এই ভেলাঘৰটো কাম নিৰ্মাণ কৰিবলৈ 10 টকাৰ সুদেৰে অন্যৰ পৰা ধন সংগ্ৰহ কৰি এই ভেলাঘৰটো নিৰ্মাণ কৰিছে।